আৰু মাননীয় শ্ৰীযুত প্ৰদীপ মেধি ডাঙৰীয়া। ইয়াৰ পিছত আমাৰ মাজত আছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰেচম বিভাগ দিশপুৰ মাননীয় শ্ৰীযুত মোহন বৰ্মন ডাঙৰীয়া। আমি তেখেতক ৰাজবংশী দেৱে। আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ প্ৰাক্তন সম্পাদক অৰূপ বৰপূজাৰী ডাঙৰীয়া। তেখেতৰ ঠিক আগমুহূৰ্তত আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছো ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মাননীয় শ্ৰীযুত অপূৰ্ব কুমাৰ বিজয় বৰা ডাঙৰীয়া। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব মাননীয় শ্ৰীযুত শুক্লা বড়ো ডাঙৰীয়াই। আৰু এইটো জাতিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মাননীয় শ্ৰীযুত পৰীক্ষিত তালুকদাৰ ডাঙৰীয়াই। বৰণা বাৰোৱাৰী দুৰ্গা পূজা সমিতি শাৰীৰিক পৰা অহা বিশেষ কাৰ্যকলাপ অনুৰোধ জনাইছো। ডাঙৰ চৌধুৰী চালু বনকেটাই আচৰণ কৰাৰ লগতে বিভিন্ন ধৰণৰ উৎসৱ বৃদ্ধি কৰিবলৈ জয়ন্তী উপলক্ষে 9 ডিচেম্বৰ 2022 ইংৰাজী খ্ৰীষ্টাব্দত আপোনালোক সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ নিচেই ওচৰৰ বেংকা উলিয়াত আমি উপস্থিত হব। যিসকল জুবিন গাৰ্গ প্ৰেমী তথা সাংস্কৃতিক প্ৰেমী ৰাইজ আছে শান্তি প্ৰতিষ্ঠা কৰি শ্ৰীৰামচন্দ্ৰ ৰাৱণৰ বিধ্বংস কৰাৰ প্ৰচেষ্টাৰে আজিও সেই ত্ৰেতা জীৱনতাৰ প্ৰচলিত হৈ থকা প্ৰচেষ্টাত আমি অব্যাহত ৰাখিছোঁ। 19 এখন বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতি আৰম্ভ কৰা
এয়া পাপৰ বিনাশী ৰাৱণৰ দুৰ্নীতি কাৰ্যসূচী আৰম্ভ হৈছে। যদিও ৰাৱণ আছিল পাপৰ প্ৰতীক আৰু মা দুৰ্গা হৈছে নাৰীৰ সফলতাৰ প্ৰতীক, তথাপি যিদৰে মা দুৰ্গাৰ 10খন হাতে ভূমণ্ডলৰ 10টা দিশক প্ৰতিপন্ন কৰে, ৰাৱণৰো 10টা মূৰে প্ৰতিনিধিত্ব কৰে ভূমণ্ডলৰ 10